এই চব এনেকৈ ধুনীয়া পাতত তেওঁ নিজৰ হাজবেণ্ডৰ বাবে কেনেকৈ ধুনীয়াকৈ বস্তু দি পঠাইছে চব খেতি যাব ন কিমান ধুনীয়াকৈ দি পঠাইছে এইটো ৰছী লগা পেকিং কৰিব এনেকৈ ধুনীয়াকৈ বঢ়িয়াকৈ পাতত বনাইছে চব কিমান ধুনীয়াকৈ পেকিং কৰে ইয়াত দেখিছে ধুনীয়াকৈ পেকিং কৰিলে এতিয়া ধুনীয়াকৈ ৰছী এটা মাৰি দিব চব বাঁহৰ ৰছী গাঁৱত কোনো প্লাষ্টিকৰ বস্তু ইউজ নহয় সকলো পাত আৰু এনেকৈ ৰছী দি ব্যৱহাৰ কৰে চব কিমান অৰ্গেনিক এনে ধুনীয়াকৈ বনাইলে আৰু বাছ এইটো ৰেডি এইয়া ৰেডি হৈ গ'ল চ' হাজবেণ্ডৰ হৈ গ'ল কি আছে ভাত আছে মাংস চাটনি আছে আৰু এই বিস্কুট আছে চব এইখিনি তেওঁ